নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ঘৰুৱা পাকঘৰলৈ। আজি আমি বনাম গাহৰি মাংসৰ চুস্তা। এইটো অলপ বেলেগ ধৰণৰ ৰেচিপি। মই কেনেকৈ বনাওঁ সেইটো আপোনালোকে চাওক, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া নতুন নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাই যাব। তো তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ৰেচিপিটোৰ কাৰণে আলু লৈছোঁ সৰু সৰুকৈ কাটি, তাৰপিছত এয়া বিন লৈছোঁ, পিঁয়াজ লৈছোঁ স্লাইচ কৰি কাটি, নহৰু, আদা, কেঁচা ধনিয়া আৰু জলকীয়া। এয়া মটৰ লৈছোঁ অলপ। এতিয়া অলপমান নিমখ দি লৈছোঁ ইয়াতে, এয়া হালধি। এইখিনি এতিয়া ভালদৰে বইল হ'ব দি মিনিমাম 45 মিনিট বইল কৰি নিছোঁ। আমাৰ গোটেইখিনি বস্তু বটি লোৱা হৈ গ'ল। এয়া জ্বলাটো ইমান বেছিও বটা নাই, অলপ আদা নহৰু একেবাৰে গুড়াকৈ বটা নাই, অলপ অলপ। মাংসখিনি বইল হৈ গ'ল আমাৰ। এতিয়া আমি গৰম মছলাখিনি ৰেডি কৰি ল'ম। ইয়াত ডালচেনি, ডাঙৰ ইলাচি, মাহপাত, সৰু ইলাচি, এতিয়া আমি এইখিনি মছলাখিনি বনাই ল'ম। কেৰাহী গৰম হোৱাৰ পিছত মই অলপমান তেল দি দিছোঁ ইয়াতে, আৰু এয়া মছলাখিনি মই মিক্সিত গুড়া কৰি আনিছোঁ। জিৰা, ইলাচি, মাহপাত, ডালচেনি এইখিনি গৰম কৰা এইখিনি মিক্সিত সোমাই গুড়া কৰি আনিছোঁ। এইটো গৰম মছলা। গৰম মছলাটো এনেকৈ নিজে বনালে বেছি সোৱাদ হয়। এয়া পিঁয়াজখিনি দি দিছোঁ ইয়াতে।
পিঁয়াজখিনি ধুনীয়া গোল্ডেন ব্ৰাউন কালাৰ এটা হৈ গৈছে, ৰং চঙীয়া পৰিছে। এতিয়া মাংসখিনি দি দিম। নিমখ অলপ দি দিছোঁ। এইবাৰ আমি দিম হালধি। এইবাৰ দিম নহৰু। এইবাৰ আমি আলুখিনি দি দিম। লগতে এয়া মটৰ। এইবাৰ আমি দিম এয়া গুড়া কৰা মছলাখিনি। এয়া গৰম মছলা নিজে বনাই লৈছোঁ এইটো ঘৰতে, এইখিনি দি দিছোঁ ইয়াতে। এতিয়া আমি আদাখিনি ইয়াতে দিম। এতিয়া আমি চাইডে চাইডে অলপ পানী দি দিম। মোটামুটি পানীখিনি নোহোৱা হৈ গ'ল। এতিয়া আৰু অলপ ভাজি ল'ম এনেকৈ। এতিয়া আমি আৰু অলপ পানী দি দিম ইয়াতে।
পানীখিনি একেবাৰে নোহোৱা হৈ গ'ল। আকৌ এবাৰ এতিয়া আমি ইয়াতে আৰু এটা বস্তু দিম। এবাৰ আমি ইয়াতে জালুক দি কেনে আৰু অলপ এনেকৈ ফ্ৰাই কৰিম। এয়া ব্লেক পেপাৰ অলপমান বেছি নহয়, মানে অলপমান বেছি। আমি দি এতিয়া আকৌ এনেকৈ ফ্ৰাই কৰিম। হ'ব, হৈ গ'ল। লাষ্ট পানী দি দিলোঁ। এয়া আমাৰ আঞ্জা হৈ গ'ল, ৰেডি। এয়া লাষ্টত কেঁচা ধনিয়াখিনি ইয়াতে এনেকৈ দি দিছোঁ।